হেল্ল' অংগনা কোৱা কি কৰিছা বিজি একদম বিজি কেলে বিহু নি বিহু মানে পুৰা প্ৰিপাৰেচন চলি আছে কোৱা ময়ো বিজি তেওঁ বুলিও নহয় সেইটো কোৱা নাই যে মই বিজি তুমি ফোনটো থোৱা মই কৈছো যে কাম কৰি আছো কথা এটা কম বুলি ফোন কৰিলো কোৱা কিন্তু তুমি ভুলকে নাভাবিবা বা কিবা বেয়াকে নাভাবিবা টাইম পাছৰ কাৰণে নহয় টাইম পাছৰ কাৰণে নহয় মই আচলতে তোমাক ভাল পাই পেলাইছো আচলতে প্ৰথম এই মেছেজ কৰাৰ পৰাই আচলতে ই কোৱাৰ পাছত মই ভাবি ললো তোমাকে ভাল পাম বুলি তোমাৰ কথা যেনেকে ক'লে তোমাৰ দাদাই মোকো পাৰ্টনাৰ দৰকাৰে হৈ আছিলে তেওঁ বুলি পাৰ্টনাৰ দৰকাৰ হৈ আছিলে বহুত মানুহ আছে নহয় তোমাৰ কথা সি ক'লে যে তোমাক লগ পালো ভাল লাগিলে চ' প্ৰথম দিনৰ পৰা ভাবি আছিলো কম বুলি কিন্তু তুমি বেয়া পা বুলি কোৱা নাছিলো বুলি মই ক'লো আৰু তুমি জনাবাই এক বছৰ পিছত চালো তোমাক ভালকে চালো বুলি নহয় আৰু মোকো চাবলৈ দিলো তোমাক কিবা ভাল লাগে নে নালাগে টাইমটো লোৱাটো দৰকাৰী আচলতে বাট এইটো সময়ত তাৰমানে এই উত্তৰটো দিবলৈ অলপ দিগদাৰী কিয় কাৰণ ঘৰত বহুত আলহী আৰু একদম আয়োজন চলি আছে গতিকে মই আবেলি ফোন কৰো তোমাক কি তুমি মানুহতে ডিছকাছ কৰি ক'ব নালাগে নহয় মই ডিছকাছ নকৰো মই নিজেও অকমান অলপ ভাবি চিন্তি উত্তৰটো দিব লাগিব তো এবছৰ লগাইছিলো আৰু কিমান ভাবিবা আচ্ছা মই তোমাক আবেলি ঠিক আছে ভাবা একো দৌৰাই নাই ঠিক আছে মই আবেলি ফোন কৰি আছো ঠিক আছে জনাবা খালি প্লিজ ওকে বাই 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 ময়ূর পাখিরে কবিতা লিখিল ময়ূর হেল্ল' উফৰাম ফোনটো নাহিব বুলি ভাবিছিলো নহয় মানে ইমান হুলস্থুল ঘৰত আয়োজন একদম সেইকাৰণে দেৰি হল ফোন চিন্তা কৰিবলৈ টাইমে পোৱা নাছিলা চাগে তেনেকুৱা কথা নহয় একচুৱেলি ময়ো তোমাক লাইক কৰো প্ৰথম দিনা লগ পাওঁতেই মই তোমাক লাইক কৰিছো তোমাৰ এটা পাৰ্চনেলিটি আছে আৰু এই এবছৰত বহুত কথা তোমাৰ লগত পাতিলো আৰু বহুত ভালো লাগে তোমাৰ লগত কথা পাতি সেইটো লাগিবই আৰু কিন্তু খালি এটা কথা আছে আৰু যে এইটো মোৰ ফাৰ্ষ্ট ৰিলেশনশ্বিপ নহয় ইয়াৰ আগতেও এটা আছিলে কি হ'ল তাৰপিছত তো সেইটো তাৰমানে বহুত বেয়াকে এণ্ড হৈছিলে চ' অলপ এটা চোৱা যিটো আছিলে এতিয়াতো একো নাই সেইটোৰ লগত মোৰ একো ল'ব লগা নাই দিব লগা নাই তোমাৰো একো নাই মই যিমানখিনি লাগে বুজি পাইছো তুমি পাঁচটা কথা কৈ এনেই টাইম ৱেষ্ট কৰা হ'ব মোৰ ভাৱ হয় এনেকুৱা তুমি ইমান চিৰিয়াছ মই ইমান উৎপতীয়া মইতো ফটোৱা তোমাৰ লগত ফটো আমি কৰো চিৰিয়াছ মানে কি আৰু তেনেকুৱাই হয় কিন্তু ইমানো নহয় যেন মই বৰিং নহয়তো নাই মই বৰিং বুলি কোৱা নাই মোক হেণ্ডেল কৰিবলৈ অলপ দিগদাৰী ঠিক আছে মই নাকি লগাই থম ঠিক আছে তুমি যদি ইমান ইজিলি চব বস্তু কৈছাই আৰু তুমি যদি ইমান জোৰ কৰিছা তাৰমানে মই আৰু কেনেকে না বুলি কম তেনেকুৱা নে কিবা নহয় তাৰমানে ভাত নালাগে দিয়ক আৰু আচ্ছা ঠিক আছে ইন শ্বৰ্ট ময়ো তোমাক ভাল পাওঁ থেংক ইউ ছ' মাছ হেল্ল' কোৱা ক'ত আছা তুমি ঘৰত আছো অলপ লগ ধৰিব লগা আছিল তোমাক মই লগ নধৰো কিয় আচ্ছা ফোনতে পাতি লওঁ কোৱা হৈছে কি তোমাৰ একো নাই হোৱা মই কি শুনিবলৈ পাইছো কি চোৱা নজনা ভাও নধৰিবা মই কি শুনিব পাইছো বেলেগৰ মুখৰ পৰা শুনিছা যদি সেইটোৱে সঁচা ন মোক কিয় কামুৰিছা তুমি মই নিজুলি ক'ব পাৰিছা যে কাৰণ মোৰ বৰ লাগিছে আৰু চ' মোক এটা ব্ৰেক লাগে আৰু মোৰ এইটোৱে ব্ৰেক আৰু মই নোৱাৰো এনেকে থাকিবলৈ কেনেকে লাগেনো তোমাক তেতিয়াহ'লে কেনেকে লাগে বুলি নহয় মুঠতে তোমাৰ লগত ভাল নালাগে মোৰ ভাল পাওঁতে প্ৰথমে তুমি কৈছিলা তুমি ইমান গহীন মই এনেকুৱা হ'ব পাৰে মইতো তোমাৰ লগত একো কোৱা নাই ন নাই কৰা তো তোমাক পাই মই যিখিনি মোৰ নিজে ফিল কৰিছিলো মোৰ যিখিনি বেয়া গুণ মই চেঞ্জো হৈছো সেইখিনি তোমাৰ লগত মই কেতিয়াও এনেকুৱা কৰা নাই
নাই কৰা তুমি এইটো বেয়া কাম কৰিছা চোৱা মই থকা অৱস্থাত তুমি এনেকুৱা কৰাৰ কোনো প্ৰয়োজনে নাই মই ভাবো মোৰ প্ৰয়োজন ফিল হৈছে কি প্ৰয়োজন ফিল হ'ল আকৌ চোৱা যেতিয়া ৰিলেশ্যনটোত কিবা কিবি অশান্তি হয় তেতিয়া কিবা তেনেকুৱা হোৱাটো মানি ল'ব পাৰি তুমি কি কৰিছা এইবোৰ মই যি কৰিছো মোৰ যিটো ভাল লাগিছে মই সেইটোৱে কৰিছো চোৱা মই বেলেগ ল'ৰাৰ নিচিনাকে উৎপাত কৰিব বুজাব বিচৰা নাই চিঞৰ বাখৰ কৰিব বিচৰা নাই ইনফেক্ট মই তেনেকুৱা নহয় মই তোমাক ভালকে বুজাই আছো তুমি যি কৰিছা ভুল কৰিছা অংগনা কিন্তু তো ঠিক ভুলটোৱে হ'ব বাৰু বাট মোক এতিয়া এইবিলাক লেকচাৰ নিদিবা তুমি প্লিজ তুমি মুভ অন কৰা আৰু মোক মুভ অন কৰিবলৈ দিয়া তো মই কি কৰিব লাগে এতিয়া মুভ অন কৰা মোক ফোন নকৰিবা মেছেজ নকৰিবা লগ নধৰিবা চোৱা ভালকে ভাবি চোৱা মানুহৰ ৰিলেশ্যনটো এনেকে নহয় যেতিয়া তুমি মই প্ৰপ'জ কৰিছিলো তুমি চিন্তা কৰিছিলা চিন্তা কৰি ক'ব লাগে কথাখিনি এতিয়া এনেকুৱা কৰা কোনো কথাই নাই আমাৰ ঘৰৰ সৈতে তুমি কথা পাতিছা তোমালোকৰ ঘৰৰ মানুহে গম পাইছে তাৰপিছত তুমি পাষ্টৰ এটা কথাও কৈছা তাৰপাছত এতিয়া আকৌ তুমি এইবোৰ কি কৰিছা চোৱাচোন কাৰণ মোৰ মন নাই তোমাৰ লগত কণ্টিনিউ কৰিবলৈ সেইকাৰণে তুমি যি বিচাৰিছা তেনেকে হ'ব কিন্তু তুমি যিটো কৰিছা বিৰাট ভুল কৰিছা হা আৰু তুমি সুখত থাকিব নোৱাৰিবা কিন্তু মোৰ কোনো অভিশাপ নহয় এইটো মই তোমাক মনে কৈছে তুমি বিৰাট দুখ পাবা কাৰণ তুমি এটা সঁচা ভাল পোৱাৰ লগত অন্যায় কৰিছা মনত ৰাখিবা কিন্তু হ'ব দিয়া প্লিজ ইমান ডায়লগ দিব নালাগে তুমি মুভ অন কৰা মই মুভ অন অলৰেডি কৰিলো আৰু মোক ফোন নকৰিবা প্লিজ বাই